ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ। ৰাজুৱে বিদ্যালয়ৰে বা ঘৰ সকলো সময়তে অধ্যয়ন কৰি থাকে আৰু সকলো পৰীক্ষাতে ভাল নম্বৰ পায়। অধ্যয়নৰ বাহিৰে তেওঁৰ কোনো অন্য হবি বা ৰুচি নাই। যেতিয়া তেওঁ একাদশ শ্ৰেণীত অন্য এখন বিদ্যালয়ত নাম লগালে, জাহিৰ আৰু মতি তেওঁৰ বন্ধু হয়। দুয়োজনে ক্ৰিকেট খেলে। ৰাজুৱেও তেওঁলোকৰ লগত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে আৰু ৰাজুৰ অভিভাৱকৰ চিন্তা হ'ল যে এনেদৰে যদি ৰাজুৱে ক্ৰিকেটত নিমগ্ন হৈ থাকে, তেওঁৰ অধ্যয়নত ক্ষতি হ'ব। আলোচনাৰ বাবে প্ৰশ্ন দিছে, ৰাজুৰ ওপৰত জাহিৰ আৰু মতিৰ ভাল প্ৰভাৱ পৰিছে নেকি? ৰাজুৰ ওপৰত জাহিৰ আৰু মতিৰ ভাল প্ৰভাৱ পৰিছে, কাৰণ খেল ধেমালিটো এটা ভাল শিক্ষাৰে আমাৰ অংগ। খেল ধেমালি কৰিলে শাৰীৰিক ব্যায়াম গোটেইখিনি ডেভেলপ হয় মানুহৰ। দ্বিতীয় প্ৰশ্ন, ৰাজুৰ নতুন হবিৰ ক্ষেত্ৰত ৰাজুৰ পিতৃ মাতৃয়ে ভাল চিন্তা কৰিছেনে? চিন্তিত হৈছে তেওঁলোকে পিতৃ মাতৃয়ে। ৰাজুৱে যদি এতিয়া অকল খেল ধেমালিতে মনোযোগ দিয়ে, তেওঁ হয়তো পঢ়াত ব্যাঘাত জন্মিব পাৰে, সেইটো ভাবি অলপ চিন্তিত হৈছে। 2 নম্বৰ প্ৰশ্ন, ৰাজুৰ পিতৃ মাতৃৰ উৎকণ্ঠা দূৰ কৰিবলৈ শিক্ষকে কি ভূমিকা ল'ব পাৰে? শিক্ষকে তেওঁৰ পিতৃ মাতৃক বুজাব লাগিব যে খেলৰ পঢ়া শুনাৰ লগতে খেলৰ শিক্ষাৰ এটা অংগ, যিটো খেলৰ জৰিয়তে আমাৰ স্বাস্থ্য, মন শাৰীৰিক মানসিকভাৱে আমি বেছি স্বাস্থ্যৱান হ'ব পাৰোঁ, কিন্তু বস্তুখিনি আমাৰ কি নিয়মমতে হ'ব লাগে। যদি নিয়মানুৱৰ্তিতা নহয়, তেতিয়াহ'লে আমাৰ বেয়া প্ৰভাৱ পৰিব। শিক্ষকৰ লগত অভিভাৱকৰ লগত আলোচনা। আচ্ছা, 4 নম্বৰ প্ৰশ্ন, ৰাজুৱে ক্ৰিকেট খেলি থকা উচিত নে? ৰাজুৱে ক্ৰিকেট খেলি থকা উচিত। পঢ়া শুনাটো ঠিক ৰাখি নিজৰ খেল ধেমালিটো চলাই ৰখাটো এটা স্বাস্থ্যৰ পক্ষে। তেওঁলোকে আছিল একচুৱেলি হবি সম্পৰ্কীয় এটা কেছ আছিলে। তেওঁলোকে ষ্টাডি কৰি এইখিনি কথা ক'লে যে আচলতে আজিকালি শিক্ষাৰ মেইন উদ্দেশ্য স্কলাষ্টিক এণ্ড নন স্কলাষ্টিক, বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক দুটা দিশ আছে। যদি ইয়াত দেখা গ'ল যে এটা ৰাজু নামৰ শিশুটিয়ে তেওঁ আগতে যদিও ভাল মাৰ্কছ পাই আহিছে, তেওঁ কোনো ধৰণৰ খেলত মনোনিৱেশ কৰা নাছিল, কিন্তু ইয়াত আহি পেলাই জাহিৰ নামৰ বন্ধু এজন পালে আৰু এজন বন্ধু পাইছে মতি। জাহিৰ আৰু মতিক পাই তেওঁ নতুনকৈ ক্ৰিকেট খেলিবলৈ লৈছে। আৰু খেল ধেমালিৰ যোগেৰে আমাৰ শৰীৰটো সুঠাম কৰি ৰাখিব পাৰি। আমাৰ ফ্লেক্সিবিলিটি হওক, আমাৰ এডিউৰেঞ্চ হওক, আমাৰ স্পীড হওক, আমাৰ ষ্ট্ৰেংথ হওক, এইবোৰ বস্তু আমি খেল ধেমালিৰ যোগেৰেহে কৰিব পাৰিম। গতিকে ইয়াত মই ভাবোঁ ল'ৰা ছোৱালী যদি পঢ়া শুনাৰ লগে লগে আন খেল ধেমালি বা শাৰীৰিক কচৰৎ নকৰে, তেওঁলোকে অকল পঢ়া শুনাতে ভাল হৈ যাব, তেওঁলোকৰ শৰীৰটো ভাল নাথাকিব। আৰু শৰীৰটো ভাল নাথাকা মানে ছ'চিয়েল হেল্থৰ এটা পাৰ্ট, আমাৰ ফিজিকেল হেল্থটো ডেভেলপ নহ'ব। গতিকে আমি আটাইকেইটা কম্পনেণ্ট ডেভেলপ কৰাৰ কাৰণে খেল ধেমালিৰ আৰু প্ৰয়োজন। আপোনালোকে হিমা দাসৰ নাম শুনিছে, আপোনালোকে শচীন তেণ্ডুলকাৰৰ নাম শুনিছে, চাইনা নেহৱাল, মিলখা সিং আদি কৰি বহুত মানুহৰে নাম শুনিছে, যিবোৰ মানুহ খেলৰ যোগেদি পৃথিৱীত পৰিচিত আৰু খেলৰ যোগেদি তেওঁলোকে পৃথিৱীত ইনকামো কৰে আৰু ভাল পদত থাকি তেওঁলোকে জীয়াই আছে, অধ্যয়নো চলাই আছে। আৰু লগে লগে খেলৰ লগে লগে অকল খেলটো নহয়, তাৰ লগে লগে আমি পঢ়িব লাগিব, আমাৰ দৈনন্দিন আন কামবোৰ কৰিব লাগিব। আপোনালোকে জানে মাৰ্ক জুকাৰবাৰ্গ, জৰ্জ ৱাশ্বিংটন, ৰবীন্দ্ৰনাথ টেগৰ, জ্ঞানী জিয়াল সিং, এওঁলোকে কিন্তু আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। তাৰপিছতো কিন্তু এওঁলোকে জ্ঞানী মানুহ বুলি আমি কওঁ, কাৰণ এওঁলোকে আমাক কিতাপৰ পঢ়াৰে আমি স্বাক্ষৰ হ'ব পাৰোঁ, কিন্তু শিক্ষিত হ'বলৈ কিন্তু আমাৰ সমাজৰ আন আন গুণবোৰৰ আমাৰ দৰকাৰ আছে। গতিকে এওঁলোকে এটা ধুনীয়াকৈ ষ্টাডি কৰি এওঁলোকে ইতিবাচক এটা মন্তব্য এওঁলোকে দিলে আলোচনা মৰ্মে। মই দলটিক নিষ্ঠাৰ এই দলটিক ধন্যবাদ জনাইছোঁ। আত্মপ্ৰয় বজাব।